নমস্কাৰ ফ্ৰেণ্ড, আজি আপোনালোকক গণেশগুৰি ব্ৰিজৰ তলৰ পৰা চাওক। আপোনালোকে কাইলি পৰা হৈ দক্ষিণ গাঁও ডাঙৰ তিনিআলিলৈ আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। বহুত দিন হ'ল আপোনালোকক ব্লগ দিব পৰা নাই, নিশ্চয় আজিৰ পৰা আৰু ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, গুৱাহাটী চিটিৰ A to Z ৰোডসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকৰ গণেশগুৰি ৰোড, গণেশগুৰি ব্ৰিজৰ তলৰ পৰা এইটো এনেকৈ আপোনাৰ লাজগেট ওলাব পাৰি, হাতীগাঁও যাব পাৰি, এতিয়া মেইন এইপিনে লালমাটি ওলাব পাৰি। এতিয়া আপোনালোকে চাই থাকক, চাওক মানুহবিলাক কেনেকৈ আপ ডাউন কৰি চাওক, অলপো ভয় নকৰে, চিধাই গাড়ীৰ আগত দাউৰি থাকে। চাওক ইয়াতে নতুন, এইটো আপোনালোকে গোপাল বড়ো হাইস্কুল, এইখন লেফ্ট চাইডে দেখিলে আপোনালোকে। ইয়াতে চব ইয়াৰ ৰাইট চাইডে আপোনালোকে পুলিচ ষ্টেচনখন ৰাইট চাইডে আনিছে, আপোনালোকৰ দিছপুৰ পুলিচ ষ্টেচনখন ৰাইট চাইডে আহিছে। চাই থাকক আপোনালোকে ভিডিঅ'টো, নিশ্চয় ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আপোনালোকক গুৱাহাটী চিটিৰ A to Z ৰোডসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ কাহিলীপাৰা দক্ষিণ গাঁৱলৈ। চাওক আপোনালোকে, এইটো আপোনালোকে MLA হোষ্টেল, এইটো চিধাই গ'লে MLA হোষ্টেল। আমি এতিয়া যিহেতুকে দক্ষিণ গাঁও যাম, আমি টাৰ্ণিংটো লৈছোঁ চিধাই। এইপিনে আপোনাৰ ৰাইট চাইড গ'লে আপোনাৰ লাজগেট হৈ এনেকৈ বেলতলা ওলাব পাৰি, হাতীগাঁও ওলাব পাৰি, আৰু এইপিনেদি একদম কাহিলীপাৰা। চাওক আমি সোমালোঁ এতিয়া কাহিলীপাৰা। ইয়াতে আপোনালোকে কাহিলীপাৰা যাবলৈ হ'লে ইয়াতে গণেশ মন্দিৰৰ ওচৰত এইটো মিউজিক ষ্টেণ্ড, আপোনালোকে মিউজিক ষ্টেণ্ডত আহিব লাগিব। মিউজিক ষ্টেণ্ডৰ পৰা আপোনাৰ এই মিউজিকবিলাক আপোনালোক লাল গণেশলৈ গৈ চিধা লাল গণেশ যায়। ইয়াতে অটো ধৰিব পাৰে। কাহিলীপাৰা যাবলৈ হ'লে লাল গণেশলৈ 10 টকা ভাড়া লয় মিউজিকত, একদম গণেশ মন্দিৰলৈ, গণেশ মন্দিৰলৈ আপোনালোকক লৈ যাব। আমি এইটো কাহিলীপাৰা মেইন ৰোড হয়। চাওক ইয়াতে মাছৰ বজাৰ হৈছে, ইয়াতে মাছ পায়। আপোনালোকে ভিডিঅ'ত বহুত মৰম কৰে, আৰু অকণমান মৰম কৰিব। আপোনালোকে 100K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আৰু অলপ মৰম কৰিব। নিশ্চয় ভিডিঅ' ডেইলি দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকক ডেইলি গুৱাহাটী চিটিৰ ৰোডসমূহ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এইখিনি কয় জটিয়া, এইটো জটিয়া, এইখিনি কয় ইয়াৰ পৰা জটিয়া বুলি কয়। এইটো কাহিলীপাৰা জটিয়া। এইপিনে ৰাইট চাইডে আপোনাৰ ষ্টেট বেংকটো আছে। আমি যিহেতু চিধা গৈ আছোঁ। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আপোনাৰ কাহিলীপাৰাৰ ক'ত কি আছে আপোনালোকক ক'বলৈ চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম। ৰ'দটো পৰি আছে, আপোনালোকৰ অলপ নিশ্চয় বেয়া লাগিছে। এইটো উপায় নাই, ৰাতিপুৱাৰ সময়ত ৰ'দটো পৰিছে। চাই থাকক আপোনালোকে। এই জটিয়া, আপোনালোকে জটিয়া চাই লওক।
চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আপোনালোকক কাহিলীপাৰাত আপোনালোকক কি আছে দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া আহি আছোঁ। অলপ ৰ'দটো আপোনালোকক ডিষ্টাৰ্ব দি আছে, বেয়া নাপাব, উপায় নাই। আমি এতিয়া এইপিনে আছে আপোনাৰ কাহিলীপাৰা মেইন ৰোডত আপোনালোকে সৰ্বশিক্ষা অফিচটো আছে ইয়াতে। এইটো হ'ল সৰ্বশিক্ষা অফিচ। আপোনালোকৰ মেইন গেট আপোনালোকক দেখুৱাইছোঁ, এইখন সৰ্বশিক্ষা, এই যিখন গাড়ী ওলাইছে এইটো হ'ল সৰ্বশিক্ষা মেইন অফিচ। এইটো হ'ল সৰ্বশিক্ষা অফিচ। চাওক, সৰ্বশিক্ষা অফিচ হয় এইখনে। এইপিনৰ পৰা এটা সৰ্বশিক্ষা অফিচ আছে, তাৰ আগত আছে আপোনালোকক দেখুৱাই আছোঁ এইখন মেইন গেট হ'ল সৰ্বশিক্ষা অফিচৰ, এইখন মেইন গেট। আমি এতিয়া গৈ আছোঁ। এতিয়া আপোনালোকক অকণমান আগত গ'লে আপোনালোকে ৰাইট চাইডে জ্যোতি চিত্ৰবন, য'ত চিনেমাবিলাক এই কৰে ইয়াতে। এইটো আপোনালোকক এইখনে হ'ল মেইন সৰ্বশিক্ষা অফিচৰ মেইন গেট। এইখন সোমাই যাবলৈ বোলে লেফ্ট চাইডে। ইয়াৰ অকণমান আগত, মোটামুটি আপোনাৰ 500 মিটাৰমান আগত আপোনালোকে জ্যোতি চিত্ৰবনটো দেখিব। ইয়াতে জ্যোতি চিত্ৰবন আপোনালোকে ৰাইট চাইডে, এইটো জ্যোতি চিত্ৰবন আপোনালোকে দেখিবলৈ। তাৰ পাছত আপোনালোক 10ম আৰক্ষী বেটেলিয়ন গেট পাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইটো মেইন ৰোড হ'ল দক্ষিণ গাঁও কাহিলীপাৰা লাল গণেশ ৰোড। এইটো কাহিলীপাৰা লাল গণেশ, এইটো জ্যোতি চিত্ৰবন। এইটো চাওক আপোনালোকে, এইটো ৰাইট চাইডে। আপোনালোকক নেক্সট কেতিয়াবা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত আপোনালোকে চাওক, এইপিনে বজাৰ বহিছে, লেফ্ট চাইড চাওক, ইয়াতে বজাৰ। ৰ'দটো আপোনালোক বহুত ডিষ্টাৰ্ব দি আছে, আপোনালোক উপায় নাই। মই এইপিনৰ পৰা যিহেতু গণেশগুৰি চাইডৰ পৰা আহিছোঁ, ৰ'দটো বহুত হৈ আছে, বেয়া নাপাব, ডাইৰেক্ট চকুত লাগি আছে ৰ'দটো। চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। এইখিনি কয় আপোনালোকৰ নৰকাসুৰ বুলি কয়। এইটো নৰকাসুৰ টাৰ্ণিং হয়, নৰকাসুৰ। এইপিনে ৰাইট চাইডে আপোনাৰ নৰকাসুৰ হাইস্কুল পায়, ৰাইট চাইড যাব লাগিব। আমি এতিয়া চিধা গৈ আছোঁ। ইয়াৰ আগত অকণমান আগত আছে আপোনালোকক ভাৰত পেট্ৰল পাম্প। চাওক, সুন্দৰ পৰিৱেশ। ৰাস্তাটো নতুনকৈ বনাই আছে এতিয়া। এইটোক কয় গণেশ টাৰ্ণিং বুলি কয়। এইখিনি এৰিয়া গণেশ টাৰ্ণিং হয়। আপোনালোকে দেখিছে, এইখিনি কয় গণেশ টাৰ্ণিং। আমি পাৰ হৈ আহিলোঁ। এতিয়া চাওক আপোনালোকে, মই এতিয়া যিহেতুকে লেফ্ট চাইডো মই টাৰ্ণিং ল'ম, চিধা গ'লে আপোনালোকে পাৱাৰ হাউচ, লাল গণেশ আপুনি যাব পাৰিব। এতিয়া মই লেফ্ট চাইড টাৰ্ণিং ল'ম, দক্ষিণ গাঁও এইপিনেদি যায়। চাওক, দক্ষিণ গাঁও যাবলৈ মই লেফ্ট চাইড টাৰ্ণিং লৈ ল'লোঁ। আপোনালোকে ইয়াৰ পৰা লখৰালৈ যাবলৈ হ'লে এইবিলাক ই ৰিক্সা আছে, আপোনালোকে ই ৰিক্সা ধৰিব লাগিব। ইয়াৰ পৰা 30 টকা লয়, একদম আপোনালোকৰ মেইন লখৰালৈকে। চাওক, আমি এতিয়া আপোনালোকক আহিছোঁ যিহেতুকে, ইয়াতে আপোনাৰ এইখিনি কয় দক্ষিণ গাঁও। এইটো দক্ষিণ গাঁও ৰোড হয়। এইপিনেদি আপোনালোকে চিধা গ'লে আপোনালোকে লখৰা ওলাব পাৰি এইটো ৰাস্তাতে।
আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আকৌ নতুন নতুন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লম্বা হৈ গৈ আছে, আপোনালোকক সম্পূৰ্ণ দেখুওৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইটো কয় দক্ষিণ গাঁও ডাঙৰ তিনিআলি বুলি কয়। এইটো দক্ষিণ গাঁও ডাঙৰ তিনিআলি। ইয়াৰ আগত আছে আকৌ দক্ষিণ গাঁও তিনিআলি, সৰু তিনিআলি, তাৰপিছত বুঢ়া মছজিদ আছে। কেতিয়াবা আপোনালোকক নিশ্চয় দেখুৱাম এই লখৰালৈ যোৱাতে। আজি আপোনালোক এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিবলৈ হ'ল। জয় আই অসম, বন্দে মাতৰম।